নমস্কাৰ বন্ধুসকল, ৰিয়ান চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ। এতিয়া আজি আমি ভিডিঅ'টো বনাব লৈছোঁ, মানে আমি খেতি কৰিবলৈ লৈছোঁ। আমি কেনেকৈনো খেতি কৰিম, খেতি কৰিব লৈছোঁ মানে ইয়াৰ আৰম্ভণিহে। প্ৰথম গুটি কেইটামান সিঁচিম। আজি বজাৰত যিহে পাচলি জুইচাই দাম, তাকে বোলো ঘৰতে কেইটামান কৰি লওঁ আগতীয়া মানে টাইম হ'লেই যথেষ্ট হ'লেও আৰু আজি মূলাগুটি কেইটামানকৈ প্ৰথম সিঁচিম। কবিও পচাই থৈছোঁ, লাহে লাহে ৰুম আৰু সেইবিলাকো। আলুও ৰুবলৈ আছেই, মাটি উলিওৱা হৈছে, ভালকৈ শুকুৱাই নাই। তাৰমানে বতৰ এইবাৰ বৰ ঠিক নহয়, শেষলৈকে বৰষুণেই হৈ থাকিলে খেতি আৰম্ভ কৰাৰ সময়ত। গতিকে আহকচোন, আমিনো কেনেকৈ কি গুটি সিঁচিছোঁ চাওঁ এবাৰ। এয়া আমি এতিয়া মূলা গুটি আনিছোঁ, মূলা ফ্ৰেঞ্চ বিন আৰু এটা মূলাৰে এটা যি ঢেৰুৱা, মানে ইয়াৰ পাতটোহে খায়, মূলাটো নহয়গৈ শেষলৈ। গতিকে আমি দুইটা একেলগে সিঁচিম আৰু খাবৰ পৰাতে এয়া যথেষ্ট হৈ যাব। আৰু পিছত আকৌ সিঁচিম, কাৰণ এতিয়া জেগা কমকৈ ওলাইছে, জেগা অকণমান উলিয়াইছোঁ, তাতে এইখিনি সিঁচিম। এতিয়া সিঁচি পিনি কি কৰিমনো এবাৰ আপোনালোকক তাকে দেখুৱাম। বন ঢেৰ আছে, বন চফা কৰিবলৈ হোৱা নাই আৰু হ'লেও কি হয়, বনে চনে যিমান হয় মাৰি লওঁ অলপ কোৰটো, তাৰপিছত গুটিটো সিঁচিম। এইখিনি ভালকৈ কৰিব লাগিব, এইখিনি আগতীয়াকৈ যি হয় খাবলৈকে হ'ব। ভালকৈ মাটিটো শুকুৱাই নাই, হ'লেও কৰি থওঁ অলপ। মূলা গুটি আৰু ঘৰত কুকুৰা আছে, কুকুৰাৰ কাৰণে জড়িব লাগিব। প্ৰথমতে সিঁচি লৈ তাৰপিছত আকৌ ওপৰত কোৰ মাৰিব লাগিব, তেতিয়াহে আগতো ঢেৰুৱা হৈ যাব। ওপৰ পাতটো খাব পৰা হ'ব, এইটো তলত মূলা হ'ব। এইটো সিঁচিম, যে দুইটা একেলগে সিঁচিম, এইটো উঘালি যাব, এইটো ডাঙৰ হৈ যাব। পিছত আগলৈকে দেখুৱাম ভাল হৈছে নাই খেতিডৰা। আৰু বহুত খেতি কৰিব লগা আছে, কবি পচাই থৈছোঁ, সেইটোও দেখাওঁ আপোনালোকক আজি অকণমান। যাতে গুটিখিনি মাটিৰ তলত সোমাই যায়, নহ'লে চৰাই কুকুৰা সেইবোৰ খাই চফা দিব, খাবলৈ একো নাপাম। কোৰ মাৰি যাম, গোটেই কোৰ মাৰি দিম। বন থাকিলেই হ'ব, ৰ'দত মৰি যাব বন, পাত খাই আছে যেতিয়া। আকৌ বন উঠাই পিনি সিঁচালে বহুত টাইম লাগি যাব, সময়ো নাথাকে হাতত। গতিকে এনেকেই কি হয়, এতিয়া গুটি সিঁচি কোৰ মাৰিলোঁ, কোৰ মাৰি এতিয়া শেষ হৈছে। ভাগৰ লাগি গ'ল বহুত। অলপ দিনৰ পিছত দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে খেতিডৰা। ইয়াৰ পিছতে ইয়াৰ ওপৰত এইখিনি খেতি হোৱাৰ পিছত উঘালি আকৌ নতুনকৈ ইয়াত কবি ৰোৱা হ'ব। সেইকাৰণে আগতীয়াকৈ এইখিনি খাবৰ কাৰণে কৰিছোঁ। বন চন ইমান ভালদৰে গুচোৱা নহ'ল। পিছত ইয়াতে আকৌ কোৰ মাৰিম, আকৌ কবি ৰুম। এইয়া বন্ধুসকল চাওক, কবি গুটি পচাই থৈছোঁ, অলপ দিনৰ পিছত ৰুব হ'ব।